বিহুৰ বন্ধ শ্বুটিং নাই গতিকে মানে এইকেইদিন ঘৰতে আছোঁ আৰু ইমান ৰ'দ ইমান গৰম তথাপি যোৱা ৰাতি অকণমান বৰষুণ দিলে ভাবিলোঁ আজি কচু ৰান্ধোঁ কচু কণবিলাহী আৰু শুকান মাছ লগতে আজি মোৰ কফি নাই ব্লেক কফি শেষ হৈছে সেইকাৰণে লাল চাহ আৰু কচু বোলে লেৰলাই খাব লাগে মায়ে কৈছিলে দুদিন শুকুৱাই পেলাই তেনেকৈ নিমখ হালধি অকণমান দি পেলাই সিজাই ল'লোঁ খুবেই প্ৰিয় কণবিলাহীটো খুবেই প্ৰিয় গতিকে বোলো নাই আজি বতৰটো চাই পেলাই কচুকে ৰান্ধোঁ আৰু এতিয়া সেই শুকান মাছকেইটা ধুই পেলাই অকণমান নিমখ হালধি এনেকৈ দি পেলাই তেলত ভাজি লৈছোঁ আৰু শুকান মানে সেই যিটি শুকান মাছ খাব নোৱাৰি বৰ গোন্ধাই যে এইটো আকৌ আমাৰ সেই সাধাৰণ এই পুঠি খলিহনা এনেকুৱা আমাৰ লোকেল হেৰিটো শুকান মাছ ল'ৰাই আনিছিলে বজাৰৰ পৰা অকণমান তাকে মই বোলো ঠিক আছে এনেকৈ কচু দি ৰান্ধোচোন তাৰপিছত আৰু শুকান মাছখিনি ভালকৈ ৰান্ধি মানে ভাজি ল'লোঁ আৰু ভাজি পেলাই নমাই ল'লোঁ লৈ পেলাই এতিয়া কণবিলাহী দি আৰু কচু ৰান্ধিও আপোনালোকে চাই থাককচোন কেনে হয় সেইখিনি তেলতে অকণমান পাঁচফোৰণ দিলোঁ তাৰপিছতে আৰু দুটা জলকীয়া ফালি দিলোঁ দি পেলাই হেৰি কৰিছোঁ পাঁচফোৰণ দিলে তেলত এটা বেলেগ ধৰণৰ গোন্ধ ওলায় যেতিয়া অকণমান জ্বলি যায় পাঁচফোৰণটো বৰ ভাল লাগে মই আকৌ খুব ভাল পাওঁ সেই গোন্ধটো কেৰাহীটোৰ অৱস্থা দেখিছে ভালদৰে চাফা কৰিবলৈ সময় নাই ঘঁহো কিন্তু এই হেৰি দাগবোৰ নাযায় কিন্তু এইটো কেৰাহীত ৰান্ধিহে দেখোন মই বৰ শান্তি পাওঁ আদা নহৰু অকণমান দি দিছোঁ টেঙা যদিও তথাপি আদা নহৰুকণ দিলে অকণ কিবা ভাল লাগে ফুৰফুৰীয়া এটা গোন্ধ এটা ওলাই যে কণবিলাহীখিনি দিছোঁ কণবিলাহীত আকৌ অকণমান নিমখ দিব লাগে দি পেলাই ঢাকি থ'লে তেতিয়া সোনকালে মানে কোমল হৈ যায় তেতিয়া হেৰি কৰিবলৈ ভাল মানে পিটিকিবলৈ ভাল নহ'লে কি হয় চিটিকি যায় কণবিলাহীখিনি ভাঙিলে নিমখ অকণ দি পেলাই সেইকাৰণে মই ঢাকন এখন দি থৈ দিওঁ আৰু সিজিলে দেখিছেনে নৰম হৈছে আৰু অকণমান হাতাখন দি আৰু এনেকৈ হেঁচি হেঁচি দিছোঁ আৰু কণবিলাহী গোন্ধই বেলেগ ন যিমানে বিলাহী নাখাওঁ বেলেগ বিলাহী এই জালুক অকণো দিলোঁ ফুৰফুৰীয়া কচুৰ কথা গতিকে জালুক দিলে ভাল লাগিব কি কৈ আছিলোঁ কণবিলাহী গোন্ধটো ভাল পাওঁ আৰু কিবা সোৱাদটো অলপ বেলেগ ন অকণমান ইউনিক কিবা ভাল লাগে এইকেইটাই দিন আৰু কণবিলাহী খোৱাৰ কচুখিনি ঢালি দিলোঁ আৰু এনেকৈ দি পেলাই শুকান মাছখিনি দিছোঁ দি পেলাই লৰাই বগৰাই আৰু এতিয়া আৰু খোৱাহে কথা এনেকৈয়ে চিম্পুলকৈ ৰান্ধিয়ে ভাল লাগে আমি এনেকৈয়ে খাওঁ আমাৰ বৰ বিশেষ কিবা আদব কাইদা নাই আৰু সাধাৰণভাৱে ৰান্ধোঁ একেবাৰে আমাৰ থলুৱা প্ৰকাৰে থলুৱা জুতি আমাৰ ঘৰত ল'ৰায়ো ভাল পায় ময়ো ভাল পাওঁ এনেকৈয়ে খাওঁ ধনিয়া অকণমান দি থ'লোঁ আৰু এইফালে বাহিৰত আজি বতৰটো ভালেই বাৰু ৰ'দ আছে যদিও কোমল ইমান হেৰি নহয় এইফালে মাছ কেইটামানো আছিলে কিবা কিবি তাৰে কেইটামান ফ্ৰিজত থৈ দিছোঁ তিনিটা বোলো ৰান্ধি দিওঁ এই নৰসিংহ ভেদাইলতা দিছিলে ওচৰৰ মানুহ এঘৰে এই যোৱা ৰাতি বৰষুণ পৰি একদম জপজপাই আছে তাৰপিছত মই বোলো নাই ইমান ধুনীয়া ফ্ৰেছ বনাই পেলাওঁ তাৰপিছত তাতে আৰু সেই আদা নহৰু জলকীয়া এনেকৈ জালুক দি পেলাই মিক্সিত একেবাৰে বোলো খুন্দি লওঁ গোটেইখিনি একেলগে দিলে লেঠা নাথাকে আৰু ভালো লাগে সময়ো নাই ইমানফালে ঘৰৰ কামবোৰ থাকেই গতিকে আৰু কি কৰিব তেনেকৈয়ে চলাব লগা হয় আৰু মাছকেইটা ভাজি ল'লোঁ বিশেষ নাই তিনিটা মাছে ৰান্ধিছোঁ আজি বাকীকেইটা থৈ দিছিলোঁ মই আকৌ মাছ বৰ ভাল নাপাওঁ যে দেখিছে একেবাৰে বহাগৰ বৰষুণ পাই একে আমৰ পাত কোমলকৈ ওলাইছে মই আকৌ ৰান্ধি থাকিলে এনেকৈ খিৰিকীৰে চাই থাকোঁ আমাৰ পিছফালেকে বৰ ধুনীয়া চাই থাকিবলৈ ৰাস্তাটো মানুহৰ ঘৰ গছ গছনি আৰু মই ব্লেক কফি কাপ লৈ লওঁ দুপৰীয়া ৰান্ধোতে আৰু একদম মিহিকৈ এফএমটো বজাই লওঁ পুৰণা হিন্দী গীত শুনি শুনি ৰান্ধোঁ আলুখিনি ভাজি ল'লোঁ তাৰপিছতে এতিয়া সেই যিখিনি মিক্সিত খুন্দিছিলোঁ গোটেইখিনি দি দিলোঁ আলু অকণ ভাজি ল'লে ভাল লাগে তাতে আলু মানে পেলাই দিলে খায়ো ভাল লাগে তৰকাৰীকণ এইখন দেখিছে কেনেকৈ এখন ঘৰ আছাম তাই কিমান পৰিপাটি ঘৰখন মোৰ বৰ ভাল লাগে এই ঘৰখন চাই আমাৰ পিছফালে সদায় চাই থাকোঁ এনেকৈ এতিয়া আৰু মাছত এই তৰকাৰীত উতল আহিলে আৰু মাছকেইটা পেলাই দিলেই হ'ল দি পেলাই আৰু ঘৰত বৰ ধুনীয়া গোন্ধ এটা আহিছে এই নৰসিংহ ভেদাইলতাৰ এতিয়া নতুন পাত ওলাইছে যে গোন্ধটো বৰ ধুনীয়া হয় জালুক দিলে একদম বেলেগ ধৰণৰ গোন্ধ এটা হয় মানে এয়া দেখিছে মাছ আৰু এয়া কচু এয়া লোকৰ মানে বিহুত মানুহে পিঠা পনা দিয়ে মই এনেকৈ ওচৰৰ মোৰ ভণ্টি এজনী আছে তাইলৈ পঠিয়াম এয়া তাই আকৌ মাছ বৰ ভাল পায় শেষেই হ'ল তথাপি আপোনালোকক